মহিলা এজন অচিনাকি দুৰ্বৃত্ত আহি মানে হত্যা কৰি নিজৰ ঘৰতে নিজৰ মানে ইয়াতে থাকে আৰু নিজৰ ঘৰই কোৱা চলে গাঁওখনৰ কি নাম বালিমাৰ কি নাম মাৰিলে আপোনাৰ ভাইটো বগৰেন হেমব্ৰম তাৰ হাজবেণ্ডৰ নাম মাতলা মুৰ্মু কিয় মাৰিছে কিবা ইও যে মাৰিছে কিবা সন্দেহ আছে না কি মই এইটো মই খাটাংকৈ ক'ব নোৱাৰো কিবা ভিতৰত কাজিয়া আছিল না কি ইয়াৰ পূৰ্বে কি হৈছিল ইয়াৰ আগতে কি ঘটনা হৈছিল আগত এনেকুৱা আগত অলপ কাজিয়া কাটি হৈছিল অলপ কাটাকাটি হৈছিল কিহৰ কাৰণে এইটো এনেকুৱা আৰু কি মদ চদ খাই কাজিয়া কাটি হৈ কাটাকাটি হৈছিল আপোনাৰ কি নাম চাম গাঁওখনৰ কি নাম বালিমাৰি গাঁৱৰ কি হা গাঁৱৰ কি আপুনি মই এনে সাধাৰণ চলাবৰ কাৰণে এজন গাঁৱৰ গাঁওবুঢ়া সমাজখন চলোৱাৰ কাৰণে আমি এটা সন্দেহ পাইছো মানে সন্দেহ কৰিছে ৰাইজে যে ডাইনী সন্দেহত হত্যা কৰিছে মই এইবিলাক খাটাংকৈ ক'ব নোৱাৰো নাজানো আৰু মই এনেকুৱা মোক জনোৱা নাই এনেকুৱা আছে বুলি আৰু কি ডাইনী হয় বুলি মই নাজানো আৰু ইয়াৰ আগতে গাঁৱত কোনোবা মানুহ মৰিছিল নেকি একে পৰিয়ালত দুইজন মৰাটো মৰিছে কাৰ ঘৰত এইটো গণেশ হেমব্ৰমৰ ঘৰত ইয়াৰ আগতে যে হাতটো কাটিছিল কোনে কাটিলে এই গণেশ হেমব্ৰম কিয় কাটিলে এই যে দুজন যে মৰিল হয় ৰাইজৰ আগত স্বীকাৰ কৰিছে এনেকৈ আৰু মানে সৰু সুৰা এটা সিদ্ধান্ত কৰিছিলো গণেশে কৰিছে নে কোনে কৰিছে চিনিব পৰা নাই না আগতো সিয়ে কৰিছিল মহিলাগৰাকী কিবা সন্দেহ কৰিছে কি সন্দেহ কৰিছে সন্দেহ ৰাইজৰ আগত স্বীকাৰ কৰিছিল গণেশ কৰ্মীয়ে যে ডাইনী হত্যাত সন্দেহ বলে মাৰিছিল এইটো সম্পূৰ্ণ সঁচা নহয় আৰু কি হৈছে ঘটনা ৰাতি কাটিছে কাক কাটিছে গণেশ হেমব্ৰম কিয় কাটিছে সন্দেহ বোলে ডাইনী সেইকাৰণে মাৰিছে কি দি মাৰিছে ৰাতি এইটো লম্বা যাও আছে চিনি পাইছে না গণেশ বুলি হয় আমি চিনি পাইছো আপনাকে কাটবার চাই একদম এরকম কথা আমি বলবার আমার তো আলো কাটে বড় মানুষ কি করছে ওই জন্য কাটে না